হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ জিৰা আলুৰ ৰেচিপি। ইয়াৰ বাবে মই 5টা মিডিয়াম সাইজৰ আলু এনেদৰে টুকুৰা টুকুৰ কৰি কাটি ভালদৰে সিজাই লৈছোঁ। লগতে এচামুচ গোটা জিৰা আৰু 2টা জলকীয়া লৈছোঁ। এতিয়া এখন কেৰাহীত অলপমান তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত গোটা জিৰাখিনি আৰু জলকীয়া 2টা দি লৈছোঁ। ইয়াৰ লগতে মই এতিয়া সিজাই লোৱা আলুখিনিও দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু এনেদৰে যদি জিৰা আলুৰ চব্জিখন খোৱা নাই তেনেহ'লে এনেদৰে এবাৰ বনাই খাবচোন। আৰু ইয়াত এতিয়া সোৱাদ অনুযায়ী অলপমান নিমখো দি লৈছোঁ। নিমখৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। লগতে আধা চামুচ হালধি পাউডাৰ দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এতিয়া ভালদৰে গোটেইখিনি সিজিবলৈ দিম। আৰু এনেকৈ বনোৱা জিৰা আলুৰ চব্জিখন খাই কোনে কোনে ভাল পায় এবাৰ কমেণ্ট কৰি জনাবচোন। এয়া চাওক, আমাৰ চব্জিখন প্ৰায় ৰেডি হৈ গৈছে আৰু গোটেইখিনি ভালদৰে সিজি উঠিছে। ইয়াৰ লগতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি ল'ম। আৰু শেষত আধা চামুচ চাট মছলা মই ইয়াতে দি লৈছোঁ আৰু গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এয়া চাওক, আমাৰ খুব সহজতে বনোৱা আৰু কম সময়তে বনোৱা টেষ্টি জিৰা আলুৰ চব্জিখন ৰেডি হৈ গৈছে। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে আৰু যদিহে ভাল পাইছে তেন্তে হ'লে ভিডিঅ'টোত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।